তাৰ মই সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু নামৰ কিতাপখনৰ পৰা তীখৰ আৰু চুটিবাই নামৰ সাধুটো পঢ়িব খুজিছোঁ। এখন গাঁৱত এহাল মাউৰা ল'ৰা ছোৱালী আছিল। ল'ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞা মানুহে তাৰ নাম দিছিল তীখৰ আৰু ছোৱালীজনী চুটি চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি জাগৰি ঠুঙুনা মুঙুনা খাই বৰ দুখত উঠিছিল। সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ'ল। সি বায়েকক ক'লে, চুটি মুটি বাই পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, বোপাই মন গ'লেই জানিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপায়ে আমাক তিলৌ টিপৌতে এৰি মৰি যায়নে? কণা গোসাঁইয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি মাগি শাকে পাতে ভাত এগাল খাওঁ। পিঠা খাবলৈ বৰা ধান পাম ক'ত? তেল পাম ক'ত? গুৰ পাম ক'ত? বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক'লে, চুটিবাই তই মোক জোঠাই এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ। এতিয়াই বৰা ধান লৈ আহিমগৈ। এই বুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰা ধানৰ মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধান খয় জোকাৰি আঁতৰাইছে। তীখৰে তাক বাৰে ভচহু ফুচুৰি কথা কৈ হঁহুৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হেৰ' তীখৰ, তোৰ কি হ'ল অ'? তীখৰে কেকাই কেকাই উত্তৰ দিলে, মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই। কি কৰোঁ ক'লৈ যাওঁ এনেকুৱা লাগিছে। মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ'লত তীখৰে মই ঘৰলৈকে যাওঁ। এই বুলি ঘৰলৈ উঠি গুচি গ'ল। ঘৰলৈ আহি তীখৰে বায়েকক এইয়া ধান নে বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহাৰং। তাই ক'লে, ধান জানিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক'ত? তীখৰে বাৰু মোক টেকেলি এটা দে। এই বুলি কৈ বায়েকক খুজি আকৌ ওলাই গ'ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেল পেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, ককাই ময়ো বেটেৰীটোৰ ওপৰত উঠিব পাৰিমনে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। শালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে, সীতা শান্তিয়ে তোক মই নুবুলো ভাল, সুবৰ্ণৰ দলি চাই গাজোৰ নহ'লে তোক লাগে মিৰিগৰ ছাল। তীখৰৰ মাতটো বহুসুৰীয়া। সেই দেখি তেলীশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীত গোৱা হলত তীখৰে ক'লে, ককাই মোৰ ডিঙিটো চৰচৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল। সি এই বুলি ক'লত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'লতে তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলি তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তীখৰে বায়েকক তেল টেকেলিটো দিলত বায়েকে ৰং পাই ক'লে, বাৰু তেল হ'ল, কিন্তু গুৰ নহ'লে পিঠা খাবি কিহেৰে? তীখৰে আকৌ গুৰ বিচাৰি লৰ ধৰিলে। তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটা চেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰ অলপ দূৰত একুৰা জুই লগাই দিলে। যেই বতাহৰ
পাতত জুই লাগি জ্বলি উঠিল। তীখৰে লৰি আহি ফোপাই জোপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক'লে, ককাই সৰ্বনাশ, সৌৱা চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ'ব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ শালতে কুঁহিয়াৰ, থালিতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলাই উদ্ধং কৰিলে। গুড় পাই চুটিবাইৰ বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাৎ তাই মনত পৰিল, খৰি নাই। তেতিয়া তীখৰৰ বায়েকে ক'লে, তীখৰ, ভাল কথাটো হ'ল, খৰিলৈ পাহৰিলোৱেই, খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপনি হাবিত সোমাই তীখৰে দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, তই কোন অ? দেখোন ঘপ ঘপ কৰে গছৰ ডাল কাটিব লাগিছ? এইখন মোৰ বাৰী, তই নাজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ? তীখৰে বাঘক দেখি ভয় খাই ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে, অ' এইটি আমাৰ বাঘ ককাইনে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো নহয়। মই বোলো বাঘ ককাইনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰিডাল চেৰেকো লৈ যাওঁ। তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া। মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নাখাম আৰুনো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে, সৌফালে যিদিনা ঘৰৰ ওপৰত ধোঁৱা দেখিবা সেইদিনাই। ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে, তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভোকে নাপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধান খেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি দিলে। বায়েকৰ হতুৱাই 3খন পিঠা কৰালে। এখন পিঠা পদূলি মুখত থলে, এখন দুৱাৰ মুখত থলে আৰু এখন ঢেঁকীৰ নেজত থলে। তাৰপিছত 2টা বৰ চাঙত উঠি থাকিল। পদূলি মুখত থোৱাখন বনালে বৰা চাউলৰ, দুৱাৰ মুখত থোৱাখন বনালে কচুৰ আৰু ঢেঁকীৰ নেজত থোৱাখন বনালে চূণৰ। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখ পালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকী শাল পাই ঢেঁকীৰ নেজত থোৱা পিঠাখন দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগিব ধৰিলে। ঘা লাগি হেপ ঢুকিব নোৱাৰি বাঘটো মৰি থাকিল। তাৰ পাছত তীখৰ আৰু চুটিবাই বৰ সুখে শান্তিৰে ঘৰতে থাকিলে। এতিয়া সাধুটো কেনেকুৱা লাগিলে শুনি কমেণ্ট কৰিলে, লাইক কৰিলে মই বৰ ভাল পাম। ধন্যবাদ।